আজি আমাৰ হঠাতে যি প্ৰেছ মিটৰ আমি আয়োজন কৰিছোঁ আপোনালোকে ইয়াত আহি উপস্থিত হোৱাৰ বাবে যে আজি আমাৰ প্ৰেছ মিট দিয়াৰ উদ্দেশ্য মূলতে হৈছে যে যোৱাকালি BTCৰ BPF দলৰ সভাপতি তথা প্ৰাক্তন BTC চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যোৱা কিছুদিন আগত অবৈধ মাৰণাস্ত্ৰৰ অপৰাধত ঘৰত ৰখাৰ অপৰাধত BPF দলৰ মুছলপুৰ জিলাৰ সভাপতি তথা BPF দলৰ এই সময়ৰ প্ৰাক্তন বিধায়ক তথা হাগ্ৰামা মহিলাৰীৰ এই সময়ৰ অতিকৈ ঘনিষ্ঠ হিতেশ বসুমতাৰী ডাঙৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু লগতে আৰু দুজন BPF দলৰ নেতা গ্ৰেপ্তাৰ কৰে যে তেখেতসকলে এই BTC অঞ্চলত আৰু এটা অস্ত্ৰধাৰী সংগঠন গঠন কৰাৰ কাৰণে তেওঁলোকে কুচকাৱাজ আৰম্ভ কৰিছে তাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু সেই গ্ৰেপ্তাৰৰ পৰিপ্ৰেক্ষিতত কালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ BTCৰ বৰ্তমানৰ সন্মানীয় BTRৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত তেখেতে কিছুমান ভিত্তিহীন মনে হোজা অভিযোগ তেখেতে আনে যে আৰক্ষীৰ লগত গোপন মিত্ৰালি কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই এই অস্ত্ৰবিলাক তেখেতৰ তাত ৰাখিছে গতিকে এইটো টোটেলি এটা ভিত্তিহীন আৰু মনে সজা আৰু এই তেখেতৰ যিটো বিদ্বেষপূৰ্ণ মন্তব্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এই বিদ্বেষপূৰ্ণ মন্তব্যৰ ক্ষেত্ৰত আমি পৰ্বতজোৰা জিলা UPPL দলে তেখেতক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ বা কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আমি এই মন্তব্যটো কণ্ডেম কৰিছোঁ আপোনালোকে সকলোৱে জানে বা BTC অঞ্চলৰ সকলো ৰাইজে জানে বা গোটেই অসমবাসী ৰাইজে জানে যে প্ৰমোদ বড়ো ডাঙৰীয়াই দুটা দশক ধৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব দি আহিছে আৰু লগতে প্ৰমোদ বড়ো ডাঙৰীয়াই এই BTC অঞ্চলৰ লগতে উত্তৰ পূব ভাৰত বা অসমত কেনেকৈ মানে অবৈধ অস্ত্ৰ মুক্ত এখন অঞ্চল গঢ়িব পাৰি ফ্ৰী ভাইলেন্স এখন অঞ্চল গঢ়িব পাৰি তাৰ কাৰণে তেওঁ নিৰন্তৰে দুটা দশক ধৰি তেওঁ মানে অহৰ্নিশে কাম কৰি আহিছে এইটো সকলোৱে জ্ঞাত বা সকলোৱে সৰ্বজন বিদিত তেনে মুহূৰ্তত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত অনা অভিযোগটো এইটো মুঠেই মানে গ্ৰহণযোগ্য নহয় কাৰণ আজি আপোনালোকে যদি ভাবিবলৈ যায় যে BTR চুক্তি হোৱাৰ পিছত UPPL আৰু BJP দলে BTC চৰকাৰ গঠন কৰাৰ পিছত এই BTC অঞ্চলৰ লাহে লাহে এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে যে হাগ্ৰামা মহিলাৰী যেতিয়া এই অঞ্চলত শাসন কৰিছিল সেই BTC অঞ্চলত মানুহৰ মনত এটা শংকা ভয় সকলো সময়ত থাকিছিল এই অঞ্চলত বিভিন্ন ধৰণৰ অবৈধ অস্ত্ৰ এই অঞ্চলত আছিল আৰু বিভিন্ন সময়ত এই অবৈধ অস্ত্ৰ থকাৰ কাৰণে এই অঞ্চলত বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাম কাজ হৈছিল আৰু বিভিন্ন ধৰণৰ সংঘৰ্ষ এই অঞ্চলত হৈছিল গতিকে আজি প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ অহাৰ পিছত এই অঞ্চলত এটা শান্তিৰ পৰিৱেশ আহিছে ৰাইজৰ মনত এটা শান্তিৰ এটা তথা হাগ্ৰামা মহিলাৰীৰ এই সময়ৰ অতিকৈ ঘনিষ্ঠ হিতেশ বসুমতাৰী ডাঙৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু লগতে আৰু দুজন BPF দলৰ নেতা গ্ৰেপ্তাৰ কৰে যে তেখেতসকলে